আজি ঘৰত এনেই আছিলোঁ, সেইকাৰণে ভাবিলোঁ অকণমান বেলেগ ষ্টাইলত মেগীকে বনাই খাওঁ আৰু ভাবিলোঁ ভিডিঅ' কৰি আপোনালোককো দেখুৱাই দিওঁ কেনেকৈ বনাইছোঁ। আপোনালোকেও ঘৰতে বনাই খাব পাৰিব আৰু খাই বহুত বেছি ভাল পাব। মেগীখিনি বনাবৰ কাৰণে মই লৈছোঁ পিঁয়াজ, ভোট জলকীয়া, লেচেৰা, বিলাহী আৰু 2টা কণী আৰু মেগীখিনিত পানী দি লৰাই লাহে লাহে বনাই আছোঁ। আৰু একেবাৰে শেষত মেগী মছলাটো দি দিছোঁ।